সকলো অসমবাসীকে অসম লাইভ 24 পৰিয়ালৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগালী বিহুৰ। আৰু যিহেতু আমি গুৱাহাটীত আছোঁ, যদিও গুৱাহাটীত আছোঁ তথাপি কিন্তু আমি সেই যিটো পৰম্পৰা, সেই পৰম্পৰাটো আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া অসম লাইভৰ বাকৰি, এয়া হৈছে বেহাৰবাৰীস্থিত আমাৰ যে এটা ষ্টুডিঅ' আছে, সেই ষ্টুডিঅ'ৰ বাকৰি। সেই বাকৰিত কালি নিশা সকলোৱে একেলগে এসাঁজ ভালকৈ খোৱা হ'ল আৰু গীতে মাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল ইয়ালৈ আহিছিল আৰু তাৰপিছত তেওঁলোকে গীত গোৱাৰ পিছত এই পুৱাৰ পৰিৱেশটো দেখুৱাব খুজিছোঁ। আৰু দেখিছে মোৰ পিছফালে এটা সুন্দৰ মেজি দেখিছে আপোনালোকে, আৰু মেজি কিছু সময় পিছতে প্ৰজ্বলন কৰিব আমাৰ অধ্যক্ষগৰাকী বৰ্তমান আহি উপস্থিত হৈছে, নৃপেন দাস ডাঙৰীয়া, তেখেত আহি উপস্থিত হৈছে। যি প্ৰস্তুতি, সেই প্ৰস্তুতি পৰিৱেশ মই দেখুৱাব খুজিছোঁ। ইতিমধ্যে যিখিনি আমাৰ ৰীতি নীতিৰে যি পৰম্পৰা আছে, সেই পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। আৰু ইয়াত যদি আপুনি আহে কেনেবাকৈ, আপুনি ইয়াত আহিলে কেতিয়াও অনুভৱ নকৰিব যে এখন যে গুৱাহাটী নে গাঁৱৰ পৰিৱেশ। ইয়াত সম্পূৰ্ণ পৰিৱেশ এটা দিবলৈ চেষ্টা কৰা হৈছে, গাঁৱৰ পৰিৱেশ এটা দিবলৈ চেষ্টা কৰা হৈছে, যিটো পৰিৱেশ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে। আৰু সেয়া আমাৰ CMD নৃপেন দাস ডাঙৰীয়াই গঢ়ি তুলিছে। ইয়াত কি নাই, সকলো আছে ইয়াতে। গাঁৱত পোৱা সকলো পৰিৱেশে ইয়াত পাব। ইয়াত গৰু আছে, ইয়াত গোহালি আছে, লগতে মাছ আছে, ইয়াত মাছ ধৰিবৰ কাৰণে ব্যৱস্থা আছে। তাৰ উপৰি ইয়াতে শাক পাচলি নদন বদন হৈ আছে, সেই পৰিৱেশটো ইয়াত আছে। যিহেতু ইয়াত সকলো আহি উপস্থিত হৈছে, আমাৰ CMD গৰাকী আহিছে, তেওঁৰ মাতৃগৰাকীও আহিছে, তেখেতৰ হয়তো আমি কথা পাতিম। প্ৰথমে মই তেখেতৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম, যিহেতু আজি ভোগালী বিহু। ভোগালী বিহুৰ প্ৰথম আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসমবাসীক কি জনাব আপুনি? না, আমি আজি ইয়াত উপস্থিত হৈছোঁ। একচুৱেলি এইটো গুৱাহাটীৰ মাজমজিয়াত, এইটো আমাৰ ব্যক্তিগত ফাৰ্ম হাউচ। ইয়াত আমি যোৱা বছৰো কৰিছিলোঁ মাঘৰ বিহু উদযাপন। এইবাৰ আমি আমাৰ অসম লাইভৰ পৰিয়াল আৰু মোৰ মাতৃ দেৱযানী দাসৰ লগত মই আহি উপস্থিত হৈছোঁ। অলপ পিছত আমি মেজি জ্বলাম আৰু মই আশা কৰিছোঁ এই মেজিৰ জুয়ে অহা দিনবিলাকত, অহা বছৰটো আমাৰ যিখিনি অসূয়া অমংগল আছে সেইখিনি নাশ কৰিব আৰু সকলোৱে মেজিৰ উত্তাপ লৈ নতুন উদ্যমেৰে কাম কৰাৰ প্ৰেৰণা পাব। আৰু অতি এটা ভাল খবৰ আজি মই দিবলৈ ওলাইছোঁ অসমবাসী ৰাইজক। মোৰ এটা বহুত দিনৰ সপোন আছিল আৰু এই সপোনটো অহাকালি মই পূৰ্ণ কৰিব গৈ আছোঁ। অহাকালি আমাৰ শ্ৰী শ্ৰী আমাৰ ঢেকীয়াখোৱা নামঘৰ, বৰ নামঘৰত আপোনাৰ এই 5 দিনীয়াকৈ আমি ভাওনা মহাসমাৰোহ পাতিছোঁ। আৰু প্ৰসিদ্ধ সত্ৰাধিকাৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰে প্ৰভাত বুঢ়াগোহাঁই দেৱে এইখন উন্মোচন কৰিব, প্ৰভাত বুঢ়াভকতে। আৰু মই আশা কৰিম সমগ্ৰ অসমৰ ৰাইজ তথা বিশেষকৈ যোৰহাট, শিৱসাগৰ, গোলাঘাট, যিখিনি ওচৰ চুবুৰীয়া জিলা আছে, ৰাইজে ইয়াত আমাক যোগদান কৰি কৃতাৰ্থ কৰিব। ইতিমধ্যে আমাৰ অসম লাইভৰ কেইবাজনীয় লোক তাত গৈ উপস্থিত হৈছে। আৰু এই 5 দিনীয়া সমাৰোহ আমি ৰেকৰ্ডিং কৰিম আৰু এইটো পৰ্যায়ক্ৰমে আমি আমাৰ জনপ্ৰিয় TV চেনেল অসম লাইভ 24ৰ যোগেদি আমি অসমৰ ৰাইজক দেখুৱাম। আৰু মোৰ এটাই উদ্দেশ্য, হেৰাই যাব খোজা ভাওনা সংস্কৃতিটো অকল অসমৰ গাঁৱত থাকিব নালাগে। আমাৰ ইমান উন্নত মানৰ ভাওনা সংস্কৃতি, যিটো মহাপ্ৰভু শংকৰদেৱে কৰি থৈ গৈছিল, আমাক দি থৈ গৈছিল, সেইটো যাতে গোটেই বিশ্ববিখ্যাত হয়। আৰু এই ক্ষেত্ৰত চৰকাৰ আৰু আমাৰ ৰাইজৰ বহুখিনি কৰিবলগীয়া আছে। চৰকাৰে যথেষ্ট কৰিছে, আমিও কৰিছোঁ। গতিকে অহা দিনবিলাকত আমি শংকৰদেৱ আৰু মাধৱদেৱ, এই দুজন গুৰুদেৱে যি দি থৈ গ'ল, এইখিনি আমি বহুলভাৱে প্ৰচাৰ কৰিব লাগে। আৰু ইয়াত আপোনাৰ শেষৰ দিনা 19 জানুৱাৰীৰ দিনাখন মই উপস্থিত থাকিম। আৰু 19 তাৰিখে আমি যি 3টা দল ইয়াত শ্ৰেষ্ঠ হ'ব, তেওঁলোকক আমি উপকৃত কৰিম। মোৰ স্বৰ্গীয় পিতৃদেৱতা মুক্তিযুঁজাৰু, দক্ষিণ কামৰূপৰ এগৰাকী বিখ্যাত মুক্তিযুঁজাৰু আছিল। তেখেতে ভাৰত ত্যাগ 1942 চনত তেখেতে কেইবামাহো জেল খাটিছিল। আৰু তেখেতে আমাৰ গোপীনাথ বৰদলৈ, আমাৰ শৰৎ চন্দ্ৰ সিংহ, এওঁলোকৰ নেতৃত্বত আন্দোলনৰ কাৰ্যসূচী কৰিছিল। গতিকে মই এজন গৌৰৱান্বিত পুত্ৰ, দেউতাৰ আদৰ্শবোৰ মই কৰি যাব বিচাৰিছোঁ। আৰু গতিকে তেওঁৰ স্মৃতিৰ কাৰণে আমি এই বঁটাটো দিম। ছেকেণ্ড পুৰস্কাৰ ডক্টৰ বিদ্যাপতি শৰ্মা থাকিব
আৰু তৃতীয় পুৰস্কাৰ ৰজনী বৰাদেৱৰ স্বৰ্গীয় ৰজনী বৰাদেৱৰ পুৰস্কাৰ থাকিব। তো পুৰস্কাৰ দিয়া কথাটো এইটোৱে যে যাতে আমি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ। কিন্তু ইমান উন্নত ভাওনা হ'ব, কাৰণ যোৱাবাৰ মই তেওঁলোকৰ ভাওনা এখন পাতিছিলোঁ ঢেকীয়াখোৱাত, সেইখন যথেষ্ট উন্নত পৰ্যায়ৰ আছিল। আৰু এইবাৰ প্ৰায় 50টা দলৰ পৰা আমি চিলেক্ট কৰি 10টা দল আনিছিলোঁ, আৰু এই 10টা দলৰ মাজত কম্পিটিশ্যন হ'ব, কম্পিটিশ্যনখন প্ৰতিযোগিতাখন। গতিকে এই ভাওনা সংস্কৃতিয়ে আমাৰ চহকী জাতি আৰু চহকী সংস্কৃতিক বিশ্বৰ দৰবাৰত লৈ যাব। অসম লাইভ পৰিয়ালে সদায় ভাওনা সংস্কৃতিটো বা অসমীয়া কলা সংস্কৃতি যাতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি লৈ যাব পাৰোঁ, আন্তঃৰাজ্যিক পৰ্যায়ত লৈ যাব পাৰোঁ, তাৰে চেষ্টা কৰে। আমাৰ নৰ্থ ইষ্টৰ ষ্টেটকেইখন সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সাংস্কৃতিকভাৱে যথেষ্ট চহকী, কিন্তু প্ৰচাৰৰ অভাৱ। আৰু কালি মই ইয়াত এটা মোৰ ষ্টেটাছত এটা মই মাছ লগাইছিলোঁ, যিটো মাছ আমি কালি খাইছিলোঁ। সেই মাছটো দেখি এজন ষ্টেটাছ দেখি এজন দিল্লীৰ প্ৰসিদ্ধ সংবাদ জগতৰ মানুহ, তেখেতে মোক খুজিছিল যে ইতনা বৰা মাছলি কাহা মিলতা হে। তো তেওঁলোকৰ যথেষ্ট নলেজৰ অভাৱ আছে অসম সম্পৰ্কত। আমাৰ দেউতাই মোক কৈছিল যে এখন নাৱৰ সমান আৰি আৰু আপোনাৰ বৰালি মাছ ব্ৰহ্মপুত্ৰ নদীত পোৱা যায়। তেওঁলোকে পাইছিল বুলি কয় বৰশী মাৰি। মোৰ খুৰা এটা আছিল, তেখেত শিক্ষক আছিল, তেওঁ যথেষ্ট এই ক্ষেত্ৰত এক্সপাৰ্ট আছিল। মই নিজে দেখিছোঁ যে প্ৰায় 35-40 কেজি ওজনৰ বৰালি আৰু আৰি মাছ তেওঁ নিজে বৰশী মাৰি উঠাইছিল। গতিকে যি নহওক, আমি সকলোফালে চহকী, আমাৰ কৃষি ক্ষেত্ৰত আমি চহকী, আটাইখিনি সংস্কৃতিত চহকী। খালি অকণমান এটা আমাৰ প্ৰয়োজন আছে, কি আমি কৰ্মস্পৃহাটো আৰু বঢ়াব লাগিব, কামটো আমি বেছিকৈ কৰিব লাগিব। আগৰ মানুহে খেতি বাতি কৰি ফূৰ্তি কৰিছিল বিহুৰ সময়ত। গতিকে আজিকালি কি হৈছে, মানুহবিলাকে আপোনাৰ বজাৰৰ পৰা কিনি আনে। কিন্তু মই এই ক্ষেত্ৰত কিছু নিদৰ্শন দেখুৱাইছোঁ। আপোনালোকে চাব, ইয়াত আমি খেতি কৰিছোঁ, ইয়াত আমি গৰু পালিছোঁ, সেই গৰু গাখীৰ খাওঁ আমি, হাঁহ আছে মোৰ, আপোনাৰ মাছ আছে, আমি চব ঘৰৰ বস্তুৱে খাওঁ আৰু চব অৰ্গেনিক আমাৰ। আপুনি ৰাইজকো দেখুৱাব, আমাৰ ইয়াত ধুনীয়া এখন ফাৰ্ম আছে। যি কি নহওক, এইবোৰ মই প্ৰায় 20-25 বছৰ ধৰি মেইনটেইন কৰি আছোঁ, আৰু চেষ্টা কৰিলে চব কৰিব পৰা যায়। গতিকে আজি আমাৰ বাবে অলপ সংকট হৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকে কৰ্মস্পৃহাটো বঢ়াব লাগিব। তেওঁলোকে বৰ এলাহটো অভাৱ কৰে। মই গোটেইখিনি কোৱা নাই, যিখিনিয়ে কৰিছেতো ঠিকে আছে, বাকীখিনিও আমি কৰিব লাগিব। গোটেইখিনি মিলি গোটেই জাতিটো আমি আগবাঢ়ি যাব লাগিব। আৰু মই আজি মোৰ মাতৃদেৱতাৰ আশীৰ্বাদ ল'লোঁ ৰাতিপুৱা, মাও মোক আশীৰ্বাদ দিলে। গতিকে মই আশা কৰিছোঁ ৰাইজৰ বাবে কাম কৰি যাব পাৰিম, আৰু আমি সদায় ৰাইজৰ বাবে কাম কৰি আছোঁ, NRD গ্ৰুপ আৰু অসম লাইভ 24-এ, আৰু অহা দিনবিলাকত আমি কাম কৰিম। সকলো ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। খন্তেক পিছত আমি মেজি জ্বলাম, আৰু ইতিমধ্যে ৰাইজ আহি আছে আমাৰ ওচৰত। গতিকে শেষত মই ৰাইজক সেৱা জনালোঁ। অহা দিনবিলাকত ৰাইজৰ পৰা মই সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিম। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে খুব সুন্দৰ কেইটামান বাৰ্তা ইতিমধ্যে দিছে তেওঁ। এই মুহূৰ্তত মই অধ্যক্ষগৰাকীৰ মাতৃগৰাকীও আছে, তেখেতৰ পৰা মই 2 এষাৰ জানিবলৈ চেষ্টা কৰিম। প্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ম ন, আৰু মানে ভোগালী বিহু আমাৰ গাঁৱৰ যিটো আমি পৰিৱেশ, সেই পৰিৱেশটোৱে আমি দেখুৱাব খুজিছোঁ। আৰু চব আছে, কৰিব খুজিলে চব কৰিব পাৰি, নকৰিলে নাই। আমিতো এতিয়া ঘৰৰে বস্তু খাওঁ। এইখিনিতো টাউন বুলি ক'ব নোৱাৰে, হয়নে? এইখিনি গাঁৱে মাছ আছে, হাঁহ আছে, চব আছে, খেতি আছে, বগৰী আছে। এনেকৈ চবে কৰক, যাৰ মাটি বাৰী আছে উন্নতা কৰক, চবে কৰি খাওক, কৰ্মমুখী হওক। বহি থাকিলে কি হ'ব, বজাৰত আশা কৰি লাভ নাই, হয়নে? হ'ব আৰু। ধন্যবাদ জনাইছোঁ আপোনাক। জোনদা আছে আমাৰ সহযোগী সম্পাদক, তেওঁৰ পৰা আশা জানিম আমি। পোনতে সমগ্ৰ অসমবাসীক মই ভোগালী বিহুৰ আন্তৰিক ওলগ যাচিছোঁ। মেজিৰ জুয়ে সকলোৱে অপয়া অমংগল নাশ কৰক, সুখে শান্তিৰে বাস কৰক। এইখিনিতে মই ধন্যবাদ জনাম আমাৰ CNP দীপেন দাস ডাঙৰীয়া, ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া। বিশেষকৈ আমি আজি যিহেতু ঘৰত থাকিব লাগিছিলে, কিন্তু আমি কৰ্মৰ ব্যস্ততাৰ বাবে মহানগৰীত আছোঁ। কিন্তু মহানগৰীত থাকিও আমি এটা যিটো পৰিৱেশ পাইছোঁ, গাঁৱত থকাৰ আগতে পাইছোঁ, এটা গাঁৱৰ সুন্দৰ পৰিৱেশত আজি আমি মেজি প্ৰজ্বলন কৰিম বা মেজি সেৱা ল'ম।
গতিকে সেইটো আমাৰ কাৰণে এটা খুব ভাল লগা দিন। গতিকে মই নিজে খুব সুখী বা আমাৰ পৰিয়ালটো সুখী যে আমি আজি কৰ্মৰ ব্যস্ততাৰ বাবে ঘৰত নগৈও আমি এনেদৰে আজি যিটো বিহু উদযাপন কৰিবলৈ পাইছোঁ আৰু এইখন সুবিধা দিয়াৰ বাবে পুনৰবাৰ মই নৃপেন দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু মেজি জুয়ে সকলোৰে অপৰা অমংগল নাশ কৰক আৰু সকলো সুখে শান্তিৰে থাকক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমাৰ জোনদাৰ পত্নীও আছে, বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। সঁচাকৈ আজি মানে বহুত ভাল লাগিছে। কিছুমান ব্যস্ততাৰ বাবে গাঁৱৰ ঘৰলৈ যাব পৰা নাই যদিও আজি যিখিনি পৰিৱেশ পাইছোঁ সঁচাকৈ NB নিউজৰ অসম লাইভ 24ৰ নৃপেন দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া পৰিৱেশ দিয়াৰ বাবে। ধন্যবাদ জনাইছোঁ। মই এতিয়া পৰিৱেশটো দেখুৱাব চেষ্টা কৰিম। বৰ্তমান দেখিছে আপোনালোকে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ, যিটো ইতিমধ্যেই আমাক ক'লে আমাৰ CMD গৰাকীয়ে। দেখিছে এখন শাকনি বাৰী, ইয়াত সম্পূৰ্ণ আপুনি ইয়াত জৈৱিক পদ্ধতিৰে কৰা শাকনি বাৰীখন আপুনি দেখিবলৈ পাব। ইয়াতে ওলকবি আছে, ফুলকবি আছে, বন্ধাকবি আছে, লাই শাক আছে, মূলা আছে, বেঙেনা আছে, কি খেতি নাই ইয়াতে সকলোবিলাক আছে, জলকীয়া আছে, তাৰ ওপৰত চাল কোমোৰা আছে, সেয়া আপোনালোকক দেখুৱাইছোঁ। লগতে বাৰীত যি তামোল পাণৰ কথা কয় সেই তামোল পাণো দেখিবলৈ পাইছে আপোনালোকে। তামোল পাণো ইয়াতে নদন বদন হৈ আছে। তদুপৰি আৰু এটা মই দৃশ্য দেখুৱাব খুজিম, সেয়া হৈছে পুখুৰী মাছ ইয়াতে আপুনি দেখিবলৈ পাব। লগতে সমান্তৰালভাৱে গোহালিও আছে, ইয়াতে গৰু আছে, ইয়াত গাই পুহি থকা হৈছে, তাৰ গাখীৰ আমি প্ৰায় খাওঁ ইয়াৰ পৰাই। আৰু লগতে আমি ইয়াৰ মেজি দেখিছে আপোনালোকে, মেজি ইতিমধ্যেই প্ৰস্তুতি সম্পন্ন কৰিছে। আমাৰ অধ্যক্ষগৰাকী বৰ্তমান যিখিনি ৰীতি নীতি সেয়া বৰ্তমান কৰি আছে। আমি এতিয়া দেখুৱাব খুজিম এবাৰ পুখুৰীত এতিয়া যথেষ্ট মাছ আছে, কেতিয়াবা মাছ ইয়াত ধৰা পৰ্বও হয়। সম্পূৰ্ণভাৱে ইয়াত দেখিবলৈ পোৱা যায়। যদিও আমি গুৱাহাটীত আছোঁ, কিন্তু ইয়াত দেখিলে আপুনি নক'ব এখন গুৱাহাটী নে অন্য স্থানত আছে আপুনি নে গাঁৱত আছে। সেই পৰিৱেশটো ইয়াত গঢ়ি তোলা হৈছে। আৰু সেয়া হৈছে এই বেহাৰবাৰীস্থিত যিটো আমাৰ বিশেষ এটা স্থান, আৰু যিটো স্থান বৰ্তমান ইয়াত কালি দিনটোত লগে ভাগে এসাঁজ খোৱা হ'ল। লগে ভাগে খোৱাৰ পাছত আজি যিটো পৰম্পৰা সেই পৰম্পৰাটো কৰিবলৈ চেষ্টা কৰা হৈছে। এইটো হৈছে পুখুৰী, ইয়াত যথেষ্ট মাছ আছে, ইয়াত মাছ ধৰা হয়। ইয়াত কোনো বিক্ৰীৰ বাবে নহয়, কেৱল নিজৰ বাবে মাছ ইয়াত পোহা হৈছে। তদুপৰি ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰীও আছে, আৰু কল আছে, অমিতা আছে, সেই দৃশ্যও মই দেখুৱাইছোঁ। ইয়াত মুঠতে আপুনি ইয়াত সকলোখিনি বস্তু ইয়াত দেখিবলৈ পাব। আৰু সমান্তৰালভাৱে মই ক'ব খুজিছোঁ যে আজি যিহেতু ভোগালীৰ বিহু, মাঘৰ বিহু, আৰু এই মাঘৰ বিহু উপলক্ষে আজি গুৱাহাটীৰ পৰা এই এটা বিশেষ প্ৰচেষ্টা কৰা হ'ল। আৰু বিশেষকৈ গুৱাহাটী বুলি ক'লে সাধাৰণতে মাঘৰ বিহু নহয় নেকি এই প্ৰশ্নটো সাধাৰণতে দেখিবলৈ পোৱা যায়, কিন্তু তাৰ ব্যতিক্ৰম হৈছে এই বেহাৰবাৰীস্থিত যি আমাৰ নৃপেন দাস ডাঙৰীয়া যিটো ফাৰ্ম হাউচ আছে, যিটো ষ্টুডিঅ' আছে বেহাৰবাৰীস্থিত, সেই ষ্টুডিঅ'টোত এই পৰিৱেশে বিৰাজ কৰিছে।